হেল্ল'। এয়া আহি আছোঁ যোৰহাটৰ পৰা নগাঁৱলৈ। এতিয়া ছামাৰ ভেকেশ্যন শেষ হ'ল, মই কেইদিনমান লিভত আছিলোঁ, সেইকাৰণে এতিয়া আহি আছোঁ মই যোৰহাটৰ পৰা নগাঁৱলৈ কলেজত জইন কৰিবৰ বাবে। এতিয়া হ'ল মই যিখন ছুপাৰত আহিছিলোঁ সেইখন ইমান ধুনীয়া ছুপাৰ, নামটো আছিলে বাঁহী ৰোড লাইন। আপোনালোকে ছাৰ্চ কৰিলে পাবই, অনলাইন বুকিং কৰিব পাৰিব। ইমান ধুনীয়া ছিট আৰু ইমান কমফৰ্টেবল, ইমান ভাল লাগিছে আহি। ইয়াত শ্লিপাৰো আছে আৰু টু ছিটাৰ আৰু ছিংগল ছিটো আছে। আপোনালোকে ছাৰ্চ কৰিলেই পাব, অনলাইন বুকিং কৰিব পাৰিব। ইমান ধুনীয়া, বহুত ভাল পালোঁ আৰু ষ্টাফৰ বিহেভিয়াৰ বহুত ভাল আৰু আপোনালোকক এটাকৈ ৱাটাৰ বটল দিয়ে আৰু ইমান ভাল ব্যৱহাৰটো মই বহুত ভাল পালোঁ আৰু ড্ৰাইভিং বহুত ধুনীয়া। আমি নিশ্চিন্ত মনে ধুনীয়াকৈ শুই কৰি আহিছোঁ আৰু মইতো যোৰহাটৰ পৰা নগাঁৱলৈ আহিলে মইতো পূৰা শুই আহোঁ। আজিও মই এনেই বেলেগ ছুপাৰতো যাওঁ, বেছিকৈ ত্ৰিশূলত যাওঁ আৰু আজি ভাবিলোঁ এইখনত যাওঁ, সেইকাৰণে পাই গ'লোঁ নহয়। এইখনৰ নাম হৈছে বাঁহী ৰোড লাইন, বহুত ধুনীয়া আৰু তাৰ আহিও বহুত ভাল লাগিলে তাত। এয়া টোপনিয়াই আহি পালোহি উৰিয়াগাঁও বাইপাছ। তাৰপিছত আৰু মোৰ ৰহাত নামিবলৈ হ'লেই। বহুত ধুনীয়া লাগিলে আজি আহি। থেংক ইউ।